ষ্টাডি পইণ্টলৈ স্বাগতম জনাইছো। CBI আদালতত খালী হৈছে পিয়নৰ চাকৰি। ইয়াৰ বাবে অৰ্হতা দিয়া হৈছে ৮ম শ্ৰেণী। পদৰ সংখ্যা আছে এটা। কেটেগৰী হৈছে আনৰিজাৰ্ভড। দৰমহা পে বেন হৈছে ১২,০০০ পৰা ৫২,০০০ আৰু গ্ৰেড পে থাকিব ৩,৯০০ টকা। এজ লিমিট হ'ব মিনিমাম ১৮ বছৰ আৰু মেক্সিমাম ৪০ বছৰ জেনেৰেল কেটেগৰীৰ কাৰণে, আৰু OBC MOBCৰ কাৰণে থাকিব এজ লিমিট ৪৩ বছৰ। ST আৰু SC কেণ্ডিডেটৰ কাৰণে থাকিব ৪৫ বছৰ আৰু এজৰ কাট অফ ডেট হ'ব ৩০/৪/২০২২। এই পিয়ন চাকৰিটোৰ কাৰণে আবেদন কেনেদৰে কৰিব? আবেদন কৰিবলৈ হ'লে যিখিনি ইণ্টেণ্ডিং আৰু এলিজিবল কেণ্ডিডেট হয় তেওঁলোকে ষ্টেণ্ডাৰ্ড ফৰ্মখন প্ৰিণ্ট কৰি কিনে তাৰ লগত যিখিনি ৰেলিভেণ্ট ডকুমেণ্টছ আছে গোটেইখিনি ডকুমেণ্টছ চেল্ফ এটেষ্টেড কৰি গাঁঠি দিব লাগিব, লগতে ২ কপি ফটো আৰু এটা এনভেলপৰ ওপৰত ভৰাই, আৰু এনভেলপৰ ওপৰত ডাঙৰ আখৰেৰে লিখিব লাগিব এপ্লিকেশ্যন ফৰ পিয়ন ইন দ্য এষ্টাব্লিছমেণ্ট অফ স্পেচিয়েল জাজ CBI আছাম গুৱাহাটী, আৰু এপ্লিকেশ্যনখন কোৰ্টৰ যিটো ড্ৰপ বক্স আছে তাত জমা দিব লাগিব, নাইবা পোষ্টৰ জৰিয়তে পঠাব লাগিব। পোষ্টেলৰ এড্ৰেছটো হৈছে অফিচ অফ দ্য স্পেচিয়েল জাজ CBI আছাম, চানমাৰী, গুৱাহাটী 781-003 নিয়াৰ চানমাৰী পুলিচ ষ্টেচন। এই পিয়ন চাকৰিটোৰ বাবে যিটো ইম্পৰ্টেণ্ট ডেটছসমূহ হৈছে starting date of application is 30/3/2022 আৰু last date of application is 30/4/2022 up to 5 PM. ইয়াৰ বাবে সিলেকশন প্ৰসেসটো হ'ব ভাইভা বেস, ভাইভা ইন্টাৰভিউ, ভাইভা আৰু ইন্টাৰভিউ হ'ব আৰু মাৰ্কস থাকিব 30। অধিক জানিবৰ কাৰণে এই যেটো জব ইয়াৰ বিষয়ে অধিক জানিবৰ কাৰণে ডেসক্ৰিপচনত মই লিংকটো প্ৰভাইড কৰিম, তাত গৈ কিনে গোটেই ডিটেইলছখিনি বা অফিচিয়েল যেটো এডভাৰটাইজমেন্ট আছে সেইটো চাব পাৰিব।